হাই ফ্ৰেণ্ডছ, মোৰ চেনেললৈ আপোনালোক সকলোকে স্বাগতম জনালোঁ। মই আজি আপোনালোকক দেখুৱাম সয়া সচ কেনেকৈ ঘৰতে বনাব পাৰি। আহকচোন চাওঁ। সয়া সচ বনাবৰ কাৰণে আমাক মাত্ৰ 4টা বস্তু দৰকাৰ হ'ব। এয়া আমি হোৱাইট ভিনেগাৰ ল'লোঁ 2 চামুচ আৰু নিমখ ল'লোঁ 1 চামুচ আৰু এয়া মই পানী লৈছোঁ 2 কাপ আৰু চেনি ল'লোঁ মই 1 কাপ। এতিয়া মই কেৰাহীটো গৰম কৰি তাত চেনিখিনি দি দিলোঁ। এতিয়া মই কমকৈ জুই দি তাত চেনিখিনি গৰম কৰিম। এনেকৈ লৰাই থাকিম যাতে তলত লাগি নাযায়। এয়া লাহে লাহে গলিবলৈ ধৰিছে চেনিখিনি। এই আমাৰ চেনিখিনি গলি গ'ল গোটেইখিনি। এতিয়া মই কালাৰটো চেঞ্জ হৈ নোযোৱালৈকে গৰম কৰি থাকিম। এয়া দেখিছে আপোনালোকে ৰংটো ক'লা হৈ গৈছে। এতিয়া মই গেছটো অলপ কমাই দি ইয়াত মই পানী দি দিম। এয়া মই পানী দি দিলোঁ, কম কমকৈ দিম। এতিয়া মই ভালদৰে লৰাই দিম যাতে তলত লাগি নৰয় আৰু পানীৰ লগত ভালদৰে মিক্স হৈ যায়। আকৌ মই গেছটো অকণমান বেছিকৈ দি ভালকৈ উতলিবলৈ দিম। ভালকৈ উতলিলে এতিয়া মই ইয়াত নিমখ দি দিম। এতিয়া ভিনেগাৰ দি দিম। ভালকৈ মিক্স কৰি ল'ম। এই আমাৰ ৰেডি হৈ গ'ল সয়া সচ। এতিয়া মই গেছটো বন্ধ কৰি ঠাণ্ডা হ'বলৈ দিম। আপোনালোকে নিশ্চয় ঘৰতে এনেকৈ বনাই চাব আৰু বনাই কেনে লাগিল মোক জনাব। যদি ভাল লাগে তেন্তে লাইক কৰিব, কমেণ্ট কৰিব, ছাবস্ক্ৰাইবো কৰি দিব আৰু ওচৰতে থকা বেল আইকনটো ক্লিক কৰি দিব। আজিলৈ আহোঁ। ভিডিঅ'টো সম্পূৰ্ণ চোৱাৰ বাবে ধন্যবাদ।